Hello everyone, welcome to YouTube channel Happy Home Assam. আমাৰ ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন ডিপাৰ্টমেণ্টৰ পৰা এখন ইম্পৰ্টেণ্ট ন'টিছ আহিছে আৰু এই ন'টিছখন তেওঁলোকৰ কাৰণে আহিছে যিসকলৰ নাম ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন লিষ্টত অহা নাছিল। ইয়াত লিখা আছে ইট ইজ ফৰ ইনফৰমেশ্যন ফৰ অল কনচাৰ্ন ডেট দ্য ছেকেণ্ড ফেজ অফ ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন অফ দ্য কেণ্ডিডেটছ এগেইনষ্ট এডভাৰ্টাইজমেণ্ট নাম্বাৰ এটি দিয়া আছে কাৰেণ্টলি আণ্ডাৰ ৱে এট ৰহিকা আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি ইণ্টাৰনেশ্যনেল গেষ্ট হাউচ। তো ছেকেণ্ড ফেজৰ যি ডকুমেণ্ট ভেৰিফিকেশ্যন চলি আছে সেয়া বৰ্তমান চলি আছে ৰহিকা যিটো আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি গেষ্ট হাউচ আছে তাতে আৰু 27 জুনৰ পৰা ষ্টাৰ্ট হৈছে। এতিয়া ইয়াতে কৈছে যে ইন দিছ ৰিগাৰ্ড মেনি কেণ্ডিডেট আৰ ভিজিটিং অফিচ অফ দ্য আণ্ডাৰচাইন উইথ গ্ৰিভেঞ্চেছ of not finding their names in the verification list. এটা বহুত কেণ্ডিডেটে অফিচত ভিজিট কৰি আছে যে তেওঁলোকৰ নাম ভেৰিফিকেশ্যন লিষ্টত নাই। এতিয়া কিয় নাই তাৰ কাৰণে এখন দুটামান ডেট ধৰি দিছে আৰু সেই ডেটত যাব লাগিব। ইয়াৰ পিছত লিখিছে যে ইট ইজ অলছ' টু বি মেনশ্যন ডেট পাব্লিছ লিষ্ট আৰ অনলি ফৰ ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন। যিখন লিষ্ট পাব্লিছ হৈছে অনলি ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে আৰু তাতে নাম থাকিলেই ফাইনেল লিষ্টত নাম আহিব বুলি কথা নাই। গতিকে এতিয়া এটা অপশ্যন দিছে অল ডিটেইলছ অফ ৰিক্ৰুটমেণ্ট প্ৰচেছ আৰ পাব্লিছ টাইম টু টাইম, এইখিনি ঠিকে আছে। তাৰপিছত লিখিছে যে দিয়াৰ ফৰ ইভেন আফটাৰ নয়িং দ্য এবাভ ক্ৰাইটেৰিয়া ইফ এনি কেণ্ডিডেট ষ্টিল হেজ এনি স্পেচিফিক গ্ৰিভেঞ্চ হি অৰ চি মে ভিজিট অফিচ এজ ফল'জ উইথ ছাপৰ্টিং ডকুমেণ্টছ অন দ্য ডেট এণ্ড টাইম এজ মেনশ্যন বিল'। এতিয়া যিসকলৰ কিবা ডাউটছ আছে যে তেওঁলোকৰ নামটো যিহেতু ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন লিষ্টত নাম অহা নাই, গতিকে সেইসকল কেণ্ডিডেটে এই 18 আৰু 19 জুলাইত 18 আৰু 19 জুলাইত নিজৰ ছাপৰ্টিং ডকুমেণ্টছবিলাক লৈ পেলাই যাব লাগিব কনফাৰেন্স হল ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম কাহিলীপাৰা গুৱাহাটী। ইয়াত যাব লাগিব আৰু টাইমটো হৈছে 11টাৰ পৰা 4টা বজালৈ। তেওঁলোকৰ যি ক্লেইম সেই ক্লেইমটো ছল্ভ কৰাৰ কাৰণে বা তেওঁলোকৰ ক্লেইমটো প্লেচ কৰাৰ কাৰণে অহা 18 আৰু 19 জুলাইত যাব পাৰিব। সেইসকলে যাব পাৰিব যাৰ নাম ছেকেণ্ড ফেজৰ ডকুমেণ্ট ভেৰিফিকেশ্যন লিষ্টত নাম অহা নাই। গতিকে এইখন এখন ইম্পৰ্টেণ্ট ন'টিছ আৰু যিসকলৰ নাম অহা নাই তেওঁলোকে ইয়াত গৈ পেলাই নিজৰ আপত্তিখিনি দাখিল কৰিব পাৰিব। ডেটকেইটা মনত ৰাখিব 18 and 19 জুলাই 18 আৰু 19 জুলাই 2025। গতিকে আজিৰ এই ভিডিঅ'ত এই ন'টিছখন শ্বেয়াৰ কৰিলোঁ। এনেকুৱা ন'টিছ পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ফ্ৰেণ্ড চাৰ্কলৰ মাজত। থেংক ইউ। আৰু ন'টিছখন এবাৰ পঢ়ি চাব, পঢ়িলে ইয়াৰ যিখিনি কথা লিখা আছে গোটেইখিনি আপোনালোকে পাই যাব।